हेलो गाइस সকলোকে স্বাগতম জানাইছো জিএলপি আসামৰ ওইন এটা ভিডিও আজি আমি আপোনালোকৰ মাজত লৈ আহিছো অসমীয়া সাধাৰণ জ্ঞানৰ 11টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ বলক ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে বছৰৰ আটাইতকৈ দীঘল দিন কোনটো উত্তৰটো হৈছে 21 জুন প্ৰশ্ন 2 চামেলি মেমসাব ছবিখনৰ পৰিচালক কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰশ্ন 3 অসমত প্ৰথম আকাশবাণী কেন্দ্ৰ কেতিয়া মুকলি কৰা হয় উত্তৰ 1948 চনত প্ৰশ্ন 4 কোন দেশত মাত্ৰ 27 জন মানুহ আছে উত্তৰটো হৈছে সিলেণ্ট নামৰ দেশত প্ৰশ্ন 5 কোনটো বস্তু আন্ধাৰ হলে ডাঙৰ হৈ যায় উত্তৰটো হৈছে চকুৰ মণি প্ৰশ্ন 6 বছৰৰ আটাইতকৈ ছুটি দিন কোনটো উত্তৰটো হৈছে 22 ডিসেম্বৰ প্ৰশ্ন 7 মুছলমানসকলে প্ৰথমে কিমান চনত অসম আক্ৰমণ কৰিছিল উত্তৰটো হৈছে 1206 খ্ৰীষ্টাব্দত প্ৰশ্ন 8 অসমৰ পুৰণি নাম কি অসমৰ পুৰণি নাম হৈছে উত্তৰটো হৈছে প্ৰাগজ্যোতিষ প্ৰশ্ন 9 প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি উত্তৰটো হৈছে ডক্টৰ ফখৰুদ্দিন আলী আহমেদ প্ৰশ্ন 10 অসমৰ জাতীয় চৰাই কি উত্তৰটো হৈছে দেওহা তো গাইস ভিডিওৰ শেষৰ প্ৰশ্নটো হৈছে তাজমহলৰ উচ্চতা কিমান এইটো প্ৰশ্নৰ উত্তৰ কৈ দিয়া নহব তো গাইস আপোনালোকে কমেন্টত শুদ্ধ উত্তৰটো জনাই দিব নেক্সট ভিডিওত মই আপোনালোকৰ শুদ্ধ উত্তৰ দিয়তা সকলৰ নাম ঘোষণা কৰিম